যেন পপিয়া তৰা আকাশৰ বুৱতী লৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী লৈ তই গানটো কিয় বন্ধ কৰি দিলি? তই নাজানা নেকি 25 তাৰিখে যে নাচৰ প্ৰতিযোগিতা আছে তাতে মই নাচিম? হয় নেকি মানে নালগে নেকি নাচবা? না মই নাচিমেই লাগিলে মই দুদিন নাখকে থাকিম কিন্তু নাঞ্চাকে মই থাকবা নোৱাৰো দেই। তই নাচো ইমান ভাল পা? নিজতকৈ বেছি সেইগিলা বাদ দি না একবাৰ নাচো। মই নোৱাৰো দেই। না একবাৰ নাচো। মোৰদাৰে অলপ নহয়। একবাৰ নাচিম না। মোৰদাৰে নহয় দেই। মই কিন্তু জানো দা নাচবা। আহিব তোৰ মানুহ। হেই আছোন বহা। ইতা মই বিহু নাচিম তোৰ নালেও কবাচোন কেনেকুৱা হয়। বাপৰে তুমি বিহু নাচবা জানো? মই গমেই বনাইছিলো হা। তোমাক মই চৰি নাচা আৰু মই এটা গান দিলো বা তুমি ধুনীয়াকে নাচবা ৰ'ব। চাই মোলৈ খুলি জানে খাবা খোলা খুলি কৈ কৈ দিবা যদি ভালে পোৱা বুতৰি বুতৰি ভগা সপোন ভাগৰ ভাগৰ যেন লাগে কুঁৱৰী কুঁৱৰী মনৰ জোন পোহৰ পোহৰ যেন লাগে কি যে আমি থামি থা জোনাক কিয় ক'বলৈ মন যায় তোমাক ইমান নৰম কিয় লাগে কিয় লাগে দাদা দাদা কি হৈছে আপুনি যদি এনেকে ভাঙি পৰে তাইৰ কি অৱস্থা? তাই সিমান সপোন আছিল তাই নাচব প্ৰতিযোগিতাত প্ৰাইজ পাব চব সপোন ভাঙিছে শেষ হৈ আনকি ডাক্তৰতো কৈছে পাৰিলে তাইক ডান্সৰ পৰাই দূৰতে ৰাখিব। ইমান জোৰকেতো তাই পৰা নাছিল। তাই জোৰকে পৰা নাই তাই 3 বছৰমান আগত
আৰু এদিন এনেকৈ ডান্স কম্পিটিশ্যনত নাচি থাকোঁতে বসছিল যেতিয়া তাই ৰাতিটো জয়নৰ খাপ মেলছিল ও তাই আগতেও করছিল এটা কি করলে এটা ভালো হবে তাই তাৰ ডক্টৰেও কৈছিল যে ডান্সৰ পৰা পাৰিলে অলপ ৰেষ্টত ৰাখিব কৈছিল চাওঁ কি কৰোঁ এতিয়া তথাপিও তাইক ডান্সের বাই দূৰত রাখাটা সহজ নেই সেইটোৱেতো টেনশ্যন খাই দিছে ও দাদা কত গলিয়ে দাদা স্নেহ মারছে ও দাদা মোর পরীক্ষা কেইটা ভালো বয়ে সোনকালে ভাল হ'ব কিয় তো পাইলে নেকি মোর যে ডান্সৰ প্ৰতিযোগিতা আছে হ'ব হ'ব বহুত নাচলা আগতে এতিয়া আৰু নাচা খা বাদ দে দাদা চাচোন কেনে কৰে এই হ'ব তোৰ খাই যাব নালাগে তোৰ থাকচোন মই আহিছোঁ এইডালে কিবা বেছিয়ে কৰে তুমি গোটেই কম কৰা নাচি নাচি নিজৰে অৱস্থা কৰিলা ইতা কি মোক এৰি যাবা নেকি পাগলা আছো কি কৈ আছ তে হলে এইগিলা কিয় কৈ আছ মই কিবা জানি বুজি কৈছো নেকি নাই দে একো নাই আছো আৰু সদায় ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে সুৰৰে নৈ আহে ভাহি নতুন অহাৰ বাতৰি পাই চকুৰে বৈ সপোন আজি চকুলোৰে চকু সজাই